हेलो गुड मर्निंग की खबर भालने आपनालोगर कतनो भाल हबो आपनालोगरो सागे मन प्राण भाल নহয় कारण गोटे অসমখনতে বানপানীয়ে বানপানী কিছুমানে ঘৰখনত থাকিবলৈ জাগা পোৱা নাই ৰাস্তায় ঘাটে তম্বু তৰি আছে ভিডিঅ' বিলাকত ফোনটো যেতিয়া ফেসবুক অথবা ইউটিউব চেনেলটো যেতিয়া আমি চাওঁ তেতিয়া সকলোতে মাত্ৰ পানী 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 ইফালেও পানী সিফালেও পানী মানুহৰ তো বাদে দিও গৰু ছাগলী গাহৰি এবিলাকৰো কিমান কষ্ট হৈছে হাঁহ কুকুৰা মানুহৰো কিমান প্ৰবলেম হৈছে ৰাস্তায় ঘাটে তম্বু তৰি আছে দেখি বেয়াই লাগিছে জানেনে কি কম ভাষা নাই আমি ভালকৈ হাঁস ঘৰত খাই বৈ ধুনিয়াকৈ আছো ভগৱানে আমাক চকু মেলি চাই আছে কিন্তু কিছুমান ঠাইত এনেকুৱাকৈ বানপানী হৈছে ঘৰৰ একেবাৰে মুধচলকে পানী হৈছে ঘৰ উতুৰাই লৈ গৈছে ইমানে মানে স্পিড পানী আহিছে যে ঘৰটোকে উতুৰাই লৈ গৈছে এনেকুৱা ধৰণৰ ভিডিঅ' দেখিবলৈ পাইছো কিমান বেয়া লাগিছে চাই পেলাই এহাঁস খাইছে এহাঁস নাই খোৱা কিন্তু তাৰ মাজতো বহুত মানুহে সহায় কৰিছে দিছে বহুতখিনি মানুহক বানপানীৰ সাহায্য কিছুমানে মানুহৰ পৰা এটকা দুটকাকে পইচা কালেক্ট কৰি বা নিজৰ পৰা হলো দি পেলাই যিখিনি মানুহক সহায় কৰিব পাৰে বহুত মানুহে সহায় কৰিছে মোবাইলত ফেসবুকত হওক বা ইউটিউবত হওক দেখিছো ভাল লাগিছে এইখিনি যে আমাৰ অসমীয়া মানুহবিলাকে যে আগবাঢ়ি গৈছে আমি নগলেনো কোনে যাব হয় না বাৰু ইমান বানপানী গোটেই নিজৰ ঘৰত ভালদৰে ভাত এসাঁজো খাব পৰা নাই মানুহৰ তো কি লতিঘটি হৈছেই লগতে গৰু ছাগলী কুকুৰা গাহৰি এবিলাকৰো কিমান মানে ক্ষতি হৈছে মানুহৰ কিমান কষ্ট হৈছে গাহৰি দানা দিবলৈও নাওত যাবলগীয়া হৈছে কিছুমানৰ ট্ৰেইনৰ ৰাস্তাৰ কাষত মানে ৰাস্তাৰ কাষত তম্বু তৰি মানুহে আছে তাত ওলা কিমান যুগ কিমান পোক পতংগ পানীত কেনেকৈ হাঁহ আহে কিমান কষ্টৰে যে মানুহে সঁচাকে এই বাৰিষাৰ মানে এই বানপানীত থাকিব লগা হৈছে দেখি খুব বেয়াই লাগিছে যি কি নহওক অসমীয়া মানুহ আগবাঢ়ি যে আহিছে সহায় কৰিবলৈ হেয়াও দেখি খুব ভাল লাগিছে মনটো খুব ভাল নহয় ভাল লগা নাই আৰু গাটো বৰটা ভাল লগা নাই মাতটো ডিঙি চেছে আছে যি কি নহওক এইবিলাকটো সাধাৰণ কথা আমাৰনো কিন্তু ডিঙি চেছে কিবা কাহ জ্বৰ এইবিলাক সাধাৰণ কথা কিন্তু নিজে যে ঘৰখনত থাকিবলৈ পাইছো হেয়াই বহুত কিন্তু তাত দেখি মোৰ বহুত গাঁও ডুবিছে কিমান গাঁও ডুবিছে কিমান মানুহে মানে নিজৰ ঘৰখনৰ পৰা 10 দিন 12 দিন আতৰ হৈ থাকিব লগা হৈছে কিমান আশীৰ্বাদ কৰিব সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব যাতে সকলো এইবিলাক বানপানীৰ যেটো সমস্যা আহিছে অসমলৈ যাতে সোনকালে নিয়ন্ত্ৰণ হয় আৰু আমি কি কৰিম কওকচোন আমিও একে নিম্ন খাপৰে মানুহ আমি এহাঁস খাইছো ভালদৰে ডাল ভাতে আৰু যিমান পাৰে মানুহে সহায় কৰিবলৈ চক সকলোৱে সহায় কৰিছে কিছুমানে ভিডিঅ'ত দেখাইছে যিমান বানপানী হৈছে কিমান কষ্টৰে মানুহ আছে বস্তুবিলাক কিছুমান বস্তু দিছে ইমান ভাল বস্তু যিখিনি প্ৰয়োজনীয় বস্তু দিছে সেইখিনি ভিডিঅ' কৰি দেখাইছে ভালে পাইছো বাৰু যে জনাইছে মানুহক ইমান কষ্টত অসমৰ মানুহে আছে সেইখিনি জনাইছে কিন্তু তাৰ কিছুমান মানুহেও কয় যে কিবা ভিডিঅ'ত ভিউজ বাঢ়িবলৈ হেৰি কৰিছে ভিডিঅ' কৰিছে কিন্তু এইটো কথা নহয় এটো কেতিয়াও ভুল নাভাবিব মানুহে দেখুৱাইছে যে আজি আমাৰ অসমত ইমান বানপানী হৈছে সেই বানপানী নিয়ন্ত্ৰণ কৰিবলৈ আপোনালোকেও আহক সহায় কৰিবলৈ আমি গৈছো আপোনালোকেও আহক হয় বেছি পইচা দিব নোৱাৰিব হয় বেছি সহায় কৰিব নোৱাৰিব পাৰে ভুকত আপুনি ডাল ভাতে হওক নতুবা আপোনাৰ মেৰিগোল্ড বিস্কুট এপাকেটে হওক নতুবা মেগী এপাকেটে হওক যিকোনো আৰু যিখিনি প্ৰয়োজন ছোৱালী মানুহৰ মহিলাসকলৰ সেই প্ৰয়োজন পেট বাগেৰা এইবিলাক কিবা কিবি দিছে ভাল কৰিছে কিন্তু যেটো ভিডিঅ' কৰিছে হেতু বেয়া কোৱা নাই হেতু দেখাইছে আপোনালোক আৰু 10 জন মানুহে জানিব যে ইয়াত বানপানী হৈছে আমি কিবা এটা দিওগে 10 জন মানুহে শিক্ষা পাব হেতুহে ভিডিঅ' কৰিছে আপোনালোকে ভুল নবুজিব আৰু তাৰ মাজতো কিছুমান মানুহে যেটো সোশ্যাল মিডিয়াৰ লগত জড়িত নাথাকে যেনেকৈ ইউটিউব বাগেৰাত এইবিলাক নাথাকে হেবিলাক মানুহেও সহায় কৰিছে কিন্তু হিহতে ভিডিঅ' কৰা নাই যি কি নহওক সকলো লোকে ধন্যবাদ সকলোকে ধন্যবাদ যে অসমীয়া মানুহে অসমক নিজৰ ঠাইডোখৰত মানুহবিলাকক সহায় কৰিছে হেয়াই বহুত 10টা বজিলে বেটাকো স্কুলত থৈ আহিলো কাম বন পুৰা পৰি আছে একোৱে কাম কৰা নাই কাপোৰ চাপোৰ ধুব আছে কালি অকনমান ওলাই গলো
যিহেতু আপোনালোকক শ্বৰ্ট ভিডিঅ'ত দেখাইছিলোঁ যে কেতিয়াবা এসাঁজ লোকৰ হাতেৰে খাবলৈ মন যায়, যিহেতু সদায় নিজে নিজে বনাই খাওঁ। ঘৰত গ'লে বাৰু মা হাতৰ খাওঁ, ভাল লাগে। যি কি নহওক, ঘৰত সদায় পাকঘৰত ঘৰৰ কাপোৰ কানি ধোৱা, বাচন বৰ্তন ধোৱা, এইবিলাকে কাম কৰি থাকোঁ আমি মহিলাবিলাকে, নহয়নে? আৰু ল'ৰা ছোৱালীক চোৱা চিতা, এইবিলাকে কিতাপ পঢ়োৱা, কিবা কিবি অগৰং বগৰং কাম আমি মাহটোত এইবিলাকে কৰি থাকোঁ। কিন্তু মাহটোৰ এটা দিন যদি হাজবেণ্ডে বা নিজৰ মানুহজনে বাহিৰলৈ ওলাই নিয়ে, যথেষ্টখিনি মনটো ভাল লাগে। আৰু এইটো নকওঁ যে দামী দামী হোটেলত খালেই বা দামী দামী ৰেষ্টুৰেণ্টত খালেই যে মানুহ সুখ পায়, সেইটো নহয়। কিন্তু এটলিষ্ট মাহেকত নহয়, 2 মাহৰ 1 মাহৰ মূৰত হ'লেও এদিন যদি নিজৰ ফেমিলিক লৈ মেলি ওলাই লৈ যায়, মোৰ মহিলা হিচাপে মই কৈছোঁ মানে মনটোত ভাল লাগে। আৰু বেলেগৰ কথা নাজানো। যি কি নহওক, আগতে মানে ইমানখিনি আমাৰ সামৰ্থ্য নহৈছিলে যে আমি ৰেষ্টুৰেণ্টত গৈ এসাঁজক খাব পাওঁ, তেতিয়া বেলেগ কথা। কিন্তু এতিয়া আমি এসাঁজো কেতিয়াবা মাহেকৰ 3 মাহৰ মূৰত এসাঁজো আমি ৰেষ্টুৰেণ্টত গৈ খাব পৰা আমাৰ ক্ষমতা হৈছে, তো আমি মাজে সময়ে যাব লাগে, হয় নাই বাৰু? ৰেষ্টুৰেণ্ট বুলিয়ে নহয়, য'তে হ'লেও মানে ল'ৰা ছোৱালীবিলাক হেঁপাহ, আজিকালি যিটো পৰিস্থিতি হৈছে, ল'ৰা ছোৱালীবিলাকে পিজ্জা খাব মন কৰে, চাওমিন খাব মন কৰে, সকলোৱে মন কৰে। সকলো ল'ৰা ছোৱালীৰ মনত এটা হেঁপাহ থাকে খাবলৈ, ধনী হওক দুখীয়া হওক সেইটো নকওঁ। আমি ৰাস্তাত যিখন মানে চাওমিনৰ দোকান থাকে তাৰ পৰাও পেক কৰি আনো, তাৰ পৰাও পেক কৰাই মানে ঘৰত খাইহি, সেইটো নকওঁ। সৰু সৰু ল'ৰা ছোৱালী নালাগে মোৰে খাবলৈ মন যায়, সেইটো নকওঁ, ময়ো খাওঁ। যি কি নহওক, এইবিলাক কথা ওলাই গ'লোঁ, অকণমান ভাল লাগিলে মনটো। কাম বহুত কৰিছে, ঘৰটো গোটেই খেলি মেলি এইবিলাক গোটেই কাপোৰ ধুবলৈ আছে মানে, আৰু যে ক'ত কাপোৰ ওলমি আছে ভগৱান। মই কালি দিনটো মোৰ বৰ এটা গাটো ভাল নাছিলে, তো প্ৰথমতে গম নাপালোঁ যে ওলাই যাম বুলি। খৰধৰকৈ ওলাই মেলি গ'লোঁ, আৰু এইবোৰ টেবুল দেখিছেনে কেনেকুৱা খেলি মেলি কিতাপ এইবোৰ জাপিব আছে। তাৰপৰা আৰু পাকঘৰত গোটেই কাম পৰি আছে। যি কি নহওক, ভিডিঅ'টো চাই থাকক। আৰু লাষ্টলৈ বেটাও স্কুলত পঠিয়াই মেলি স্কুলত থৈ আহিলোঁ। বেটা স্কুল যাবলৈ মন নাছিলে আজি, নাযাওঁ বুলিয়ে কৈছিলে। বহুত দিনৰ মূৰে ভিডিঅ' দিওঁ, সেইটো কাৰণে মোৰ মানে ভিডিঅ'বিলাক কেতিয়াবা ভিডিঅ' মানে জানেনে এনেকুৱা হয়, সদায় মোবাইলটোৰ লগতে লাগি থাকিবলৈ মন নাযায়, এনেকুৱা এটা হয়। কিন্তু এনেকুৱা হ'ব নালাগে, ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিব লাগে। মই ভাবিছোঁ এতিয়া ডেইলি ব্লগ দিম, কিন্তু তাৰ মাজতো বহুত সমস্যা থাকে, যিখিনি সমস্যা সকলো কথা খুলি ক'ব নোৱাৰি আপোনালোকক। যি কি নহওক, আজি মোৰ ভিডিঅ'টো চোৱাৰ বাবে মই আপোনালোকক সকলোকে ধন্যবাদ কৰিছোঁ।